গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। পুৱাই মই বাৰীত সোমালোঁ, শাক কেইডালমান তুলি আনিলোঁ। দাংবডি আগতেও এসাঁজ খাইছিলোঁ, মই আপোনালোকক দেখালোঁ। আজিও দাংবডিয়ে বিনে এসাঁজ পালোঁ। এইখিনি আজি ভাজিম আৰু কিহৰ লগত ভাজোঁ জানো। তাকে ৰাতিপুৱাৰ মাংস অকণমান ৰাতি আছিলে, বিলাহী দি তাকে বনালোঁ। ৰাতিপুৱাই শুকান ৰুটি দুটা লাগে আৰু শুকান ৰুটিয়ে খাওঁ, বেছিভাগ খাওঁ। ৰিফাইনৰ ৰুটিও খাওঁ, কিন্তু হেৰি হয় তাৰপিছতে কামলৈ বুলি ওলাই গ'লোঁ, মানুহবিলাকক সেই কাম লগাই আছোঁ। আজি এইখিনিৰ পৰাই অকণমান আৰম্ভ কৰাই দিছোঁ কামটো। ৰাতিপুৱাই হাজিৰা মাৰি মেলি কামটো লগাই দিছোঁ। এতিয়া লাগি আছে কাম সকলোৱে ধুনীয়াকৈ। ৰ'দটো আজি বৰ চোকা হৈছে। মই নোখোৱা বস্তু এটা পালোঁ দেই। এইটো কি কয় অসমীয়া মানুহে খুব খায়, জনাবচোন। আমাৰ এতিয়া বিহুত আৰু এইটো লাগেই, নহ'লে নহয়। এইয়া 100 এবিধ শাক নেখালেও চলি যায়। আমলৰি বুলি কয় জানো। তাৰপিছতে কুকুৰা কাটিছিলোঁ। এইখিনি আৰু দুপৰীয়াৰ কাৰণে কুকুৰা কাটিলোঁ। কুকুৰা কাটি মেলি হ'ল কুকুৰা মাংস অকণমানলৈ কণী ওলালে। এয়া কুকুৰা মাংস, আলু, তাৰপিছত এইখিনি আমলৈ টোপ ভাজি, এইখিনি উৰহি আৰু আলু ভাজি। আজি এনেকৈয়ে খাব লাগিব দুপৰীয়া সাঁজ। তাৰপিছতে ছোৱালীজনীয়ে ফাৰ্ষ্ট ডিভিজন মৰাৰ কাৰণে ডাঙৰ মমায়েকে চকলেট, পেঞ্চিল, ইৰেজাৰ, কালাৰ এসোপামান কিবাকিবি পেকেটিং কৰি ছোৱালীজনীক দিলে। আজি তাই খুব হেপ্পী, খুব ফূৰ্তি পাইছে তাই আজি। আমাৰ এইয়া পানী জল জীৱন মিছনৰ কামটো কৰি আছিলোঁ। এইয়া ঘৰলৈকে আজি ইমান দিনৰ কষ্ট অন্তত ঘৰলৈকে পানীয়ে অহাৰ ব্যৱস্থা কৰি দিলে দেই জল জীৱন মিছনে। আচলতে কষ্টও কৰিছিলোঁ যথেষ্ট। তাৰপিছত এইয়া খান্দি আছে কাম কৰা মানুহবিলাকে। আমাৰ ঘৰৰ এইখিনি বাগানৰ পৰা দাঁতি আমি বাগানৰ দাঁতিয়েদি নিছোঁ পাইপডাল। এই পিছফালে মানুহ আছে আৰু 7 ঘৰমান, সিহঁতৰ ঘৰলৈকো দি দিছে যোগাযোগৰ ব্যৱস্থা। সকলোলৈকে ধুনীয়াকৈ জল জীৱন মিছনে ধুনীয়াকৈ কাম কৰিছে। কেনেকৈ কাম কৰে মই আপোনালোকক অকণমান দেখালোঁ। এনেকৈ নটবলবিলাক দুইটা ছাইডৰ পৰা 2খন প্লেট লগাই নটবিলাক কচিছে। ইয়াতে আমাৰ ঘৰলৈ দিয়া যোগাযোগৰ পাইপডাল ইয়াতে ভৰাই এইটো জেনেৰেটাৰ আনিছে। ৰাতি আন্ধাৰ হৈ গ'লগৈ, মই লাইট অকণমান দেখাই দিলোঁ। জেনেৰেটাৰ আনিছে সিহঁতে, এইবিলাক পাইপবিলাক ফিটিং কৰিছে। তাকে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আন্ধাৰ হৈ গ'লগৈ। এইয়া পিছবেলা আকৌ আহিলোঁ অনলাইন কৰিবলৈ, কাম চাবলৈ বুলিও আহিলোঁ। অনলাইনো কৰিম, এতিয়া ছুটিও দিম আৰু লাহেকৈ মানুহবিলাকক। বহি আছোঁ, অকণমান বহি লৈছোঁ। তাকে মুকলি পথাৰ চাৰিওফালে বহি আছোঁ। বৰ ধুনীয়াকৈ হাৱা বতাহ মাৰিছে। মানুহবিলাক আহি পোৱা নাই, ৰৈ আছোঁ। ৰাস্তাটো দীঘল যে, সেইকাৰণে আহি পাবহি আৰু লাহে লাহে। তাৰপিছতে ৰাতিলৈ মানিমুনি চাটনি, এইয়া খাচী মাংস আৰু আলু বনাইছিলোঁ আজি। ৰাতিৰ সাঁজত আজি খাচী মাংস আছে। এতিয়া আৰু খাচী মাংস দি ভাত খাই লওঁ। আজিলৈ আহোঁ, ধন্যবাদ।